Hey guys, আমি কামাখ্যা মন্দিৰৰ ওচৰ পালো আহি আৰু এতিয়া আমি জোতা কিনি থলো ইয়াতে অম্বুবাচী মেলাত মানে জোতা চব হৈ যায়তো সেইকাৰণে এতিয়া আমি ইয়াতে থৈ দিলোঁ এতিয়া আমি ইয়াতে ফুল চুল ল'ম আৰু ফুল চুল লৈ আমি যাম জেগাখনত গতিকে এইখন দোকান চাই লওক জোতা একদম ইয়াতে তুলি থৈ দিছোঁ আৰু যাওঁ এতিয়া আমি মন্দিৰত যাই চাওঁ কি হয় গাইজ ফাইনেলি আমি কামাখ্যা মন্দিৰত আহি পালোঁ আৰু এতিয়া আমি অলপ দৰ্শন কৰিম এইখিনি লৈ লৈছোঁ এতিয়া আমি যাম দৰ্শন কৰিম আৰু আহক আপোনালোকক দেখাওঁ ভিতৰত আহিলোঁ আৰু আহি এতিয়া আপোনালোকক চাওঁ এইফালে কিমান ভিৰ আছে য'ত মানে কি মানুহে য'ত দৰ্শন কৰে মেইন মন্দিৰ আমি মেইন মন্দিৰ দৰ্শন নকৰোঁ বাকী ইয়াতে চাওক কি ধুনীয়াকৈ ইয়াতে নাৰিকল ফুটাই আছে কিবা আছে বাকী মই এতিয়া নাৰিকল ফুটাম তো নাৰিকলটো দিয়া ভাইটি তো ইয়াতে নাৰিকলটো ল'লোঁ মই বাকী নাৰিকল ফুটাই কেনে লাগিল ঠিক আছে কেমেৰাটো ধৰি দিয়া মই ফুটি দিওঁ দি সেৱাটো কৰি লওঁ ধুনীয়াকৈ ফাইনেলি নাৰিকল চাউল কিমান ধুনীয়া মানে আমি যিমান কষ্ট কৰি সেইখিনি সফলে হ'ব লাগে হওক বাকী আমি আকৌ চাকি তাকি জ্বলাই লওঁ তাৰপিছত আকৌ আমি চলি ভাল না আমি চলি ভাল ঠিক আছে লগ পাম আৰু অলপ দেৰিকৈ হওক ফাইনেলি আমি নাৰিকল চাৰিকল ভাঙিলোঁ এতিয়া আমি জাষ্ট অলপ টাইম ৰেষ্ট আৰু যাম যিহেতু আমি বেছি সময় কৰিব নোৱাৰোঁ কাৰণ আপাৰ আছাম যাব লাগিব আৰু কামাখ্যা মন্দিৰটোৰ ওপৰৰ পৰা অলপ দেখা দিছোঁ চাই লওকচোন ফাইনেলি ইয়াৰ পৰা ওলাম এতিয়া তো এতিয়া আমি যাওঁ আৰু এতিয়া বেছি দেৰিটো নকৰোঁ ইয়াতে এইখিনিৰ পৰা নামাটো অলপ দিগদাৰ কামাখ্যা মাৰ আশীৰ্বাদ থাকিলে হ'ল কামাখ্যা মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি যাম হোটেলৰ পৰা যাম ডাইৰেক্ট আপাৰ আছাম আৰু এয়া আমি ওলাই আহি আছোঁ বাকী ৰিতুল দৰ্শন কৰি কেনে লাগিল আমাৰ টাইম নাই ন আপোনালোকে চবে গমেই পায় আমাৰ সময় খুব কম গতিকে আমি এতিয়া যাই থাকোঁ ইয়াৰ পৰা বাকী নেক্সট বাৰ নিশ্চয় ভালকৈ দৰ্শন কৰি দেখাম বাসন্তীৰ কাৰণে তো গাইজ এখন ল'ম আমি আৰু কি ল'বি বাসন্তীৰ কাৰণে কিবা ল'বি না कितना बोला ये दो का 120 ল'বি মোৰ বাসন্তীৰ কাৰণে মেইন কথা মই চাইকেলখনৰ কাৰণে নাম দিছিলোঁ বাসন্তী চ' বাসন্তীৰ কাৰণে আজি এটা গিফ্ট লৈ ল'লোঁ যিহেতু সি আমাক এইখিনি লৈ যিটো এইটো বাসন্তীৰ কাৰণে গিফ্ট আৰু লখিমীৰ কাৰণে এইটো এই দুটা লৈ ল'লোঁ এতিয়া আমি লখিমী আৰু বাসন্তীক গিফ্ট দি চাওঁ কি কৰিব পাৰোঁ ফাইনেলি আমি ৰুম আহি পালোঁ আৰু আমাৰ বেগ চেগবিলাক চব ৰেডি আমি এতিয়া চেক আউট কৰিম আৰু ৰুমটো বাকী মন্দিৰ যায় কেনে লাগিল মজা মজা দৰ্শন কৰিব নললো দেচোন তো নেক্সট বাৰ দৰ্শন কৰিম আৰু কি আমাৰ টাইম নাই না সেইটো কাৰণে তো গাইজ আমি দৰ্শন নকৰিলোঁ বাৰু তথাপি আমি দি আছোঁ বাকী বেগটো ল'ম মই বাকী আমাৰ বাসন্তী আৰু লখিমীৰ কাৰণে এই দুটা গিফ্ট বাকী আমি এতিয়া ৰুমটো চেক আউট কৰিম বাকী কেনে এতিয়া আপাৰ আছাম ঠিক আছে প্ৰসাদ লৈছোঁ তাৰমানে বেছি প্ৰসাদ নহয় আপোনাৰ নাৰিকল আৰু কিবা কিবি আছে যদি আপোনাৰ মোৰ যে আমাৰ যে ছাবস্ক্ৰাইবাৰ আছে আমাৰ দুটাৰে আপোনালোকক কৈছোঁ যে প্ৰসাদ অলপ খাব পাৰিব আপোনালোকে ঠিক আছে আপোনাৰ হৈ যাই আছোঁ যদি লগ কৰে আপোনালোকে প্ৰসাদ অলপ লৈ ল'ব পাৰিব কথা নাই যোনী আমাৰ আছে আৰু এতিয়া আমি কোনখিনিত যাম নগাঁও এতিয়া আমি যাম আমি মৰিগাঁও এইফালে আমি যাব লাগিব আমি তো ফাৰ্ষ্ট মৰিগাঁও ঠিক আছে আমি মৰিগাঁও যিখিনি যদি আমাৰ কোনোবা ছাবস্ক্ৰাইবাৰ আছে তো লগ কৰিব আমাক লগ কৰিলে প্ৰসাদ অলপ ল'ব পাৰিব মা কামাখ্যাৰ প্ৰসাদ হয় তো এতিয়া আমি যাওঁ
এইখিনি বেগ চেগ ল'লোঁ ব্ৰেকফাষ্ট টাইম আৰু এতিয়া আমি ইয়াৰ হোটেলতে ব্ৰেকফাষ্টটো কৰিলোঁ ইয়াৰ ব্ৰেকফাষ্টৰ থালি এখন বাকী কেনে খাই লওঁ খাই লৈ দেখাই আছোঁ আমি হোটেলৰ পৰা বাহিৰত ওলাই আহিলোঁ আৰু এয়া আমাৰ বাচন্তি আৰু লখিমী ৰেডি তো এইটো মোৰ বাচন্তিখনৰ কাৰণে এইটো গিফ্ট এইটো নহয় মোৰ না না বাচন্তিৰ কাৰণে যিটো গিফ্ট কিনিছোঁ সেইটোৱে দিম না সিটো মোৰ এইটো তোৰ এইটো মোৰ বাচন্তিৰ গিফ্ট আৰু বাকী আমি আছিলোঁ কালি ৰাতি এখন হোটেলত তো এইখনেই হোটেল আমি কামাখ্যাৰ পৰা ওলাই আহিলোঁ এতিয়া আমি হোটেলৰ পৰা আহি আছোঁ এতিয়া আহি মানে আমি এতিয়া খোজকাঢ়ি আহি আছোঁ মানে কি হ'ল তো আপোনালোকে দেখছি কিমান ঢালু একদম ওপৰৰ পৰা ইমান মানে তলৰ ফালে আহিব লাগে ন চ' চাইকেলক ৰিক্স ল'ব নোৱাৰি না নহয় কিবা এটা যদি দুৰ্ঘটনা হৈ যায় কি অৱস্থা হ'ব আমাৰ গতিকে খোজকাঢ়ি আহিছোঁ অলপ দেৰি হওক দুৰ্গতি নহওক কথা নাই কিন্তু অলপ খোজকাঢ়িব লাগিব গাইছ নহ'লে ৰিক্স আছে বাকী ৰিতুল খোজকাঢ়ি কেনে লাগছে খোজকাঢ়ি আহিবই লাগিব 2 ঘণ্টা দেৰি হওক একো কথা নাই অলপমান কি আছে আৰু বেয়াটো হ'ব নালাগে আৰু সেয়া তো সেইকাৰণে ফাইনেলি গাইজ আমি খোজকাঢ়ি আহি আছোঁ আৰু বেছি দূৰ নাই তল পালোঁৱে চ' আহক অলপ লাগি যাওঁ যাই কিনে তো ফাইনেলি গাইজ আমি তাৰ পৰা নামি আহিলোঁ নামি আহি এতিয়া যাই আছোঁ জালুকবাৰী তো নিজৰ তলেদি আহি আছোঁ আমি এনেকুৱাকৈ তো এইখিনি কি জেগা পালোঁ গম নাপাওঁ বাৰু বাকী আমি চাই আছোঁ এতিয়া জালুকবাৰী তো জালুকবাৰীত যাই লগ পাম আহক জালুকবাৰীত লাগি যাওঁ তাৰপিছত আৰু কি হয় আমি আহিলোঁ খানাপাৰা আৰু ইয়াতে ৰখিলোঁ অলপ পানী খালোঁ ইয়াতে দোকানত তামোল এখন খালোঁ সি কুকুৰা খালা তো না আজি যাওঁ কিমান দূৰ যাব পাৰোঁ টাইমো নাই বেছি আহক আৰু আগত লগ পাম ফাইনেলি আহি পালোঁ বালাজী মন্দিৰ আৰু বালাজী মন্দিৰ দৰ্শন কৰিম বুলি ভাবিছোঁ আহক আমি বালাজী মন্দিৰ চাই লওঁ একবাৰ বালাজী মন্দিৰ তো দৰ্শন কৰিম এতিয়া আমি তো আহক দেখাম আমি গোটেইখিনি তো ফাৰ্ষ্ট আমি চাইকেলখন থৈ লওঁ থৈ লৈ ভিডিঅ'টো বনাই আছোঁ ভালকৈ বালাজী মন্দিৰ আহিলোঁ মানে ভবা নাছিলোঁ বালাজীত সোমাম বুলি চ' দেখা পালোঁ ৰাস্তাতে তো বালাজীত একবাৰ চাই যাওঁ বালাজীটো তো ফাৰ্ষ্ট টাইম আজি আহিলোঁ বালাজী মন্দিৰ আগত দেখা নাই চ' আজি চাওঁ চাই আপোনালোককো দেখাওঁ দেখি পেলাই যাওঁ আৰু আগত এনেওতো দেৰি হৈছে না কি কয় এনেও দেৰি হৈছে আজি আমাৰ কামাখ্যাতো দেৰি হৈছে গাইজ কালিৰ পৰা আমি ৰাতিপুৱাতে ওলাব লাগিব চ' কথা নাই বাৰু বাকী হোটেলতো আজি চেক আউট কৰোঁতে অলপ দেৰি হৈছে ন কথা নাই তো এইটো গাইজ বালাজী মন্দিৰৰ মেইন হেৰি তো এতিয়া তাকে যাম দৰ্শন কৰিম চ' দৰ্শন কৰি আছোঁ আপোনালোকক দেখাম এটা বেয়া খবৰ মানে কি আমি ভিতৰত যাব পাৰিম কিন্তু ভিতৰত গ'লে কি হ'ব ভিতৰত ভিডিঅ' বা ফটো ল'ব নোৱাৰি চ' আপোনালোক মই বাহিৰৰ পৰাই চাওক মানে উপায় নাই ভিতৰত যিহেতু নিদিয়ে আৰু ফটো আৰু ভিডিঅ' ল'ব মানে চাই লওক এইখিনি এই বালাজী টেম্পল যদি আহে আহিব পাৰে আৰু ইয়াতে ধুনীয়া পাৰ্কো আছে চাই ল'ব পাৰে ল'ব পাৰি নেকি টাইম চাইকেল চলোৱাৰ পিছত আহি আছোঁ আহি দেখা পাইছোঁ যে যোৰহাট মাত্ৰ 9 কিলোমিটাৰ আছে আৰু খানাপাৰা পালোঁ না পোৱা নাই গমেই পোৱা নাই এইবাৰ পৰা খানাপাৰাই বিচাৰি আছোঁ বাৰু খানাপাৰা পোৱা নাই এতিয়ালৈকে তো আপোনালোকে চাওক যোৰহাট মাত্ৰ 9 কিলোমিটাৰ তাতে লেখা আছে মাত্ৰ 9 কিলোমিটাৰ তো ইয়াৰ পৰাই দেখা পোৱা হোৱা নাই ভালকৈ চাই লওক সোণাপুৰো যাম কিজানি যদি একলাগতো যাম ধৰক বাকী ভোক লাগছি না নাই লাগছি না বহুত আমাৰ ভোক লাগছি গাইছ তো অলপ আগত যাই কিবা অলপ খাম বাকী দাদা একজন আহি আছে তেওঁ লগ কৰিব ফোন কৰিছে তেওঁকো লগ কৰি লওঁ আহক লাগি যাওঁ আপোনালোকৰ কাৰণে এইখিনি কষ্ট কৰিছোঁ যে আপোনালোকে ছাপোৰ্ট কৰি দিয়ক আমাক আহক
আমি যাই থাকোঁ। ফাইনেলি আমি আহিলোঁ, আহি আৰু অলপ যাবা আছে, তাৰপিছত কি পাম? মৰিগাঁও মৰিগাঁও পাম। মৰিগাঁৱত ক'ৰবাত অলপ ষ্টে কৰিম ৰাতি, বাকী ইয়াতে অলপ পৰঠা চৰঠা খাই লওঁ। তো কি গাত বল আছে না নাই? হা তো গাইছ প্ৰথম খাই লওঁ, খাই লৈ কৰিছোঁ, বাকী য'ত যাম আৰু তাতে আমি লগ পাম। তো গাইছ আমি আহি আছোঁ এতিয়া, তাতে পৰঠা চৰঠা খাই আহিলোঁ। আহি এতিয়া পেট্ৰল পাম্পে তাত সুধিলোঁ থাকিব দিব নেকি, নাই পেট্ৰল পাম্পত থাকিব নেদে, কিবা প্ৰব্লেম এনেকুৱা কিবা কৈছে আৰু। তো এতিয়া আগে যাই আছোঁ আৰু, যাওঁ ক'ত থাকিব পাৰি, কি ক'ত কাম কৰোঁ চাই লওঁ, গৈ পেলাই ভিডিঅ'টোৱে কৰিম। আহক, তো আহক যাওঁ আগৰ ফালে। অসমীয়াত এষাৰ কথা আছে নহয়, মানে য'তে বাঘৰ ভয় ততে ৰাতি হয়। চ' আমাৰো সেনেকুৱাই হৈছে। মানে হ'ল কি, আমি আহি আছিলোঁ খানাপাৰাৰ পৰাই যোৰহাট। তো যোৰহাটৰ পৰাখিনি মানে আহি যোৰাবাট যিখিনি আছে, যোৰাবাট নাপাওঁতে আমি একজন মানে সেই মন্দিৰৰ পূজাৰী তেখেতক সুধিলোঁ, যি দেও ইফালেদি যোৰহাট যাব পাৰি নেকি? তো তেখেতে কৈছে অঁ পাৰি, এপানে চিধাই যাবা, চিধাই গ'লে এপানে যোৰহাট পাবা। চ' আমি সেইপানতে আহিলোঁ। আহি কিনে মানে আমাৰেই ভুল হ'ল না, তেখেতেই ভুল, ৰাস্তাবিলাক গম নাপাওঁ আৰু ৰাস্তাটো ভুল হৈ আমি যোৰাবাট আহি পালোঁ। যোৰাবাট আহি পাই তাতে এনেকুৱা হ'ল, মানে গধূলি হ'ল, মানে বহুতখিনি আহিলোঁ ন আমি, মিনিমাম আছোঁ আৰু 10 কিলোমিটাৰমান আহি গ'লোঁ। তাৰ পৰাই আহি ইফালে যেতিয়া আন্ধাৰ হ'ল, আন্ধাৰ হোৱাৰ পিছততো থকাটো অলপ অসুবিধা হৈ গ'ল। থকাটো অসুবিধা হ'লে আমি পেট্ৰল পাম্প এটাত গ'লোঁ। পেট্ৰল পাম্পটোত যাই কিনে সুধিলোঁ, যি দাদা আমি অল অসমকে ৰাইড কৰি আছোঁ, তো আজি আমি এইখিনি আহি পালোঁ, গতিকে আমাক ৰাতি থকাৰ কাৰণে অলপ জেগা হ'ব নেকি? আমাৰ টেণ্ট আছে, বাকী কিবা কিবি বস্তুখিনি আমাৰ আছে, কথা নাই, খানাটো বাৰু আমি বাহিৰতে খাই আহিম, অলপমান জেগা হ'ব নেকি ইয়াতে থকাৰ কাৰণে? তো তেওঁলোকে কিবা কিবি অলপ সমস্যা দেখাইছে, আমি এনেকুৱা হ'ব সেনেকুৱা হ'ব, মালিক নাই। তো সেইটো গ'ল বাৰু। তাৰপিছত আহি ইফালে মোবাইলত চাৰ্জ নাই, আৰু অলপ গাও সিমান এটা ভাল নহয়, ইমানখিনি চাইকেল চলাই আহিছোঁ আজি। আপোনাৰ কামাখ্যাৰ পৰা একদম যোৰাবাটকলৈকেতো বহুত দূৰ, তো চাইকেল চলাই আহি আছোঁ ইমানখিনি, তো অলপ ৰেষ্টো লাগে। বাকী আজি আৰু আমি ভবা নাই যি ৰুম ল'ম, তথাপি আৰু আজি এটা ৰুম ল'ব লগা হ'ল। ৰুম ল'লোঁ, ৰুমটো লৈ ৰুমতে আছোঁ। বাকী মোৰো গাটো সিমান এটা ভাল নহয়। যোৱাকালি ৰাতিও যদিও হোটেলত থাকিলোঁ, মানে টোপনিটো সিমান এটা ভাল নহ'ল, মানে চৰ্দি লাগি একদম অৱস্থা বেয়া, আৰু তাৰো অলপমান কিবা কিবি হৈছে। চ' আমি আজি আৰু এটা ৰুম ল'ব লগা হ'ল। কিন্তু কালিৰ পৰা আৰু ৰুম নলওঁ, কাৰণ কিয় আমাৰো পইচাৰ কথা আছে। সিমানটো পইচা আমাৰ লগতো নাই যে সদায় হোটেলত ৰুম লৈ ইমান ধুনীয়াকৈ থাকিম, কিবা কৰিম। চ' কালিৰ পৰাই আৰু আমি টেণ্টে ব্যৱহাৰ কৰিম, আৰু জিংকে কি নহওক, য'তে নহওক। বাকী কালি আমি যাম নগাঁও। তো আমাৰ ভিডিঅ'খিনি চাব, ভিডিঅ'খিনি চাই লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, আপোনালোকে এনেকুৱাকৈ আমাক ছাপোৰ্ট কৰি যাওক, আমি এনেকৈ ৰাইড কৰি যাম। ধন্যবাদ, আকৌ এবাৰ দিলোঁ।